Hello, so welcome back to my YouTube channel Insider Assam. প্ৰথমে আপোনালোক সকলোলৈ নতুন বছৰৰ শুভেচ্ছা থাকিল বাদ দিয়ক আপোনাৰ লাইফত 2025ত কি হৈছে আৰু এইবিলাক বাদ দিয়ক আপোনালোকৰ নতুন বছৰটো ধুনীয়াকৈ ষ্টাৰ্ট কৰক সো সেই মৰ্মে আমি আজি এটা মানে নৰ্মেলি আমি খাই থাকো আজি এটা হাঁহৰ পাৰ্টি খাম এইফালে মোৰ বন্ধুবৰ্গ সকল আছে সিহঁতৰ লগত মিলি মানে নৰ্মেলি এটা পাৰ্টি খাই আছো সো এতিয়া ৰাতি ক'ত খাম এতিয়া এতিয়ালৈকে ডিসাইড কৰিব পৰা নাই হাঁহ চাহ সব ৰেডি আমি এতিয়া দোকানত যাব লাগে ইয়াৰ পৰা দোকানত যাম আমি এতিয়া পথাৰৰ মাজত আছো চাও এতিয়া মানে পথাৰত বহুত ঠাণ্ডা মানে চাৰিও সাইডৰ পৰা কোলি বাৰি আছে সো ভাবিছো লগৰ কাৰোবাৰ ঘৰত খাম আপোনালোকে ভিডিওটো চাই থাকক বহুত মজা লাগিব এই ভিডিওটোৰ জৰিয়তে মই আপোনালোকক দেখুৱাম এই পাৰ্টিটো আৰু এইটো পাৰ্টি কি নৰ্মেলি আমি খাই থাকো আপোনালোকক ধুনীয়াকৈ দেখুৱাই যাম দৃশ্যবোৰ আপোনালোকে চাই থাকক এইফালে চাওক এইটোৱে মেইন বস্তু যিটো বস্তু আমি লৈ আনিছোঁ আৰু এইফালে ইমৰানে পাই বেয়া মানে এক্সাইটেড আৰু আমি এক্সাইটেড চাওক আৰু প্ৰথমে কৈ দিছোঁ এইটো কোনো পাৰ্টি ফাৰ্ষ্ট উপলক্ষে আমি খোৱা নাই জাষ্ট এনেই নৰ্মেলি খাইছোঁ আৰু এইফালে চাওক নাপাই এইফালে সিহঁতে চব ৰেডি কৰি লৈছে আৰু এতিয়া এইটো আৰু কাটিব লাগে আৰু চ' চাওক আৰু আজাৰ এইফালে নহৰু পিঁয়াজ টিয়াজ এইবিলাক আনিব গৈ আছোঁ মাৰ্কেট চাওক চ' এতিয়া ৰাতি পাৰ্টিটো খাম কাৰোবাৰ ঘৰত খাম মানে স্পেচিয়েলি লগৰ কোনোবাৰ ঘৰত খাই ল'ম মই আপোনালোকক ব্লগত ধুনীয়াকৈ দেখুৱাইছোঁ এতিয়া চাচাৰ দোকানত এতিয়া হাঁহ ৰান্ধাৰ কাৰণে কি লাগে ইয়াৰ পৰা লৈ ল'ম চাওক এতিয়া পেপে খাব আমি এইফালে চাওক চাচাৰ দোকানত নতুন লাড্ডু আহিছে লাড্ডু খাই এতিয়া ডাইৰেক্ট মেহতাবতৰ ঘৰত ধুনীয়াকৈ ৰেডি কৰি আছে আৰু এইফালে আছাদে আগুনৰ কাম কৰি আছে এইবিলাক চাওক ধুনীয়াকৈ আমি এইটো ৰেডি হৈ যাব একদম তাৰ ভিতৰত মজা লাগিব ন পুৱা ঠাণ্ডাত সিহঁতৰ ঘৰত কল খাই আছো এইফালে ইমৰানে হাঁহটো বনাই আছে চাওক আৰু এতিয়া সিহঁতে চাউলটো ৰেডি কৰি আছে চবে পাৰ্টলি কাম কৰি আছো সি বেলেগ এটা কাম কৰি আছে ইমৰানে বেলেগ এটা মই বেলেগ এটা আজাৰে বেলেগ এটা চবে চবৰ কাম কৰি আছো বহুত জলদি হৈ যাব এইফালে চাওক আছাদে চাউল ৰেডি কৰি লৈ আহি গৈছে তাৰ ফাইনেল ষ্টেপ চলি আছে আৰু কিমান টাইম লাগিব হাৰ্ডলি 45 মিনিটছ ইমৰানে কওঁ কিমান টাইম লাগিব ভাই সি নকয় সি ৰান্ধি আছে এপ্ৰক্স 45 মিনিটছত হৈ যাব চ' ভিডিঅ'টো একেবাৰে খোৱাৰ পৰা ষ্টাৰ্ট কৰিম আপোনালোকে চাই থাকক বহুত টেষ্টি হ'ব লাগি আছে চ' চাওক একেবাৰে চোলাত ৰান্ধা নৰ্মেলি ভাই আগৰ পুৰণা দিনৰ মানুহৰ নিচিনা আমি ৰান্ধি আছোঁ গেছ আছে এইফালে তথাপিও ৰান্ধা নাই চাওক তেতিয়া আমি ডাইৰেক্ট ইয়াতে ৰান্ধি আছোঁ চাওক এইফালে আমি ধনিয়া পাতৰ কাৰণে আহিছোঁ আমাৰ নৰ্মেল ভাষাতে কৈছোঁ এইফালে চাওক কাৰোবাৰ মানে হেৰিৰ পৰা লৈছোঁ আৰু ৰাতি এইফালে আজাৰে উঠাই আছে এইটো লৈ আমাৰ ফাইনেল ষ্টেপটো কমপ্লিট হৈ যাব চ' চাওক এতিয়া পথাৰৰ মাজৰ পৰা লৈ গৈ আছোঁ কাৰোবাৰ মানে মৰ্ণিং কৈ দিম আৰু এইফালে চলি যায় আৰু গম পাইছে এইফালে চাওক আমাৰ ফাইনেলি হৈ গ'ল হাঁহটো ৰান্ধা আৰু ইয়াৰ ক্ৰেডিটটো ইমৰানক দিব লাগিব ইমৰানে বহুত ধুনীয়াকৈ ৰান্ধিছে ভাই এইটো খাই বই একেবাৰে ভিডিঅ'টো ষ্টাৰ্ট কৰিম আপোনালোকে চাওক আৰু এতিয়া আছাদে ভাত দি আছে আৰু আজাৰেতো ষ্টাৰ্ট কৰি দিলে অলৰেডি চ' চাওক আৰু খোৱাৰ পিছত ভিডিঅ'ত আহি আছোঁ এতিয়া খাই বৈ ঘৰত আহি গ'লোঁ আৰু আপোনালোকক এইটোৱে কৈছোঁ 1 ঘণ্টামান আছে আপোনাৰ 25টো গুচি যাব আপোনালোকৰ পৰা আপোনালোকে এইটো নাভাবিব কি হৈছে কি নাই 25ত আপোনালোকৰ লাইফটো 2026ত ধুনীয়াকৈ ষ্টাৰ্ট কৰক এইটোৱে কামনা কৰিলোঁ আৰু হেপ্পী নিউ ইয়েৰ আপোনালোকক লাষ্ট বাৰৰ মতে আৰু আপোনালোকে কালিৰ পৰা বহুত ধুনীয়া ভিডিঅ' পাই যাব চ' থেংকছ ফৰ ৱাচিং গাইছ